নমস্কাৰ মানে খুলুমবাই আজি গড়েশ্বৰত 4th এনুৱেল আসাম ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ বইজ এণ্ড গাৰ্লছ চেম্পিয়নশ্বিপ মানে যিটো ৰাব্বি খেল এইটো আজি উদ্বোধন কাৰ্যসূচী আছিলে। এই উদ্বোধন কাৰ্যসূচীক মোক MCLA হিচাপে তেখেতসকলে মোক উদ্বোধন কৰাৰ কাৰণে নিমন্ত্ৰণ কৰাৰ কাৰণে কমিটিক পৰিচালনা কমিটি আৰু স্থায়ী কমিটি মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় শ্ৰদ্ধাৰ সভাপতি আসাম এছ'চিয়েশ্যনৰ মানে আণ্ডাৰত থকা তামোলপুৰ জিলাৰ সন্মানীয় সভাপতি বিশ্ব ডেকা ডাঙৰীয়া আৰু পূৰ্ণৰাম ডেকা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উদযাপন কমিটিৰ সন্মানীয় সভাপতি মন্টুৰাম ডেকা ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এই ৰাব্বি খেলাখন 3 বছৰ আগৰ পৰা মই দেখি আছোঁ গড়েশ্বৰত এনেকুৱা মানে প্ৰতিযোগিতা হোৱাটো। সেই হিচাপে ৰাব্বি খেলাটো এটা ইণ্টাৰেষ্টিং খেল, মানে হাতেৰে লৈ যায় দৌৰি মানে গ'ল দিব লাগে। এইটো মানে একে মানে ফুটবল যেনেকুৱা ঠিক সেই ধৰণৰে শক্তিবিলাক প্ৰয়োগ কৰিব লাগে। যিয়ে নহওক অসমৰ পৰা মানে 40টা টীম আহিল অসমৰ চুকেকণিৰ পৰা। যিহেতু যিখিনি উদ্যোগ লৈছে এই উদ্যোগ লোৱাৰ ক্ষেত্ৰত আমাৰ MLA অসমৰ MLA মাননীয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া তেখেতে সভাপতি হিচাপে, তামোলপুৰ জিলাত মাননীয় বিশ্ব ডেকা লগতে সম্পাদক পূৰ্ণ ডেকা ডাঙৰীয়া তেখেতসকলে উদ্যোগ লৈছে হিচাপে মানে বৰ্তমান গড়েশ্বৰত খুব মানে জনপ্ৰিয় হৈছে এই খেলটো। আৰু ময়ো মোৰ ৰঙিয়া অঞ্চলত এই খেলটো বৰ্তমানলৈকে কিবা হোৱা নাই, তাৰ কাৰণে মই তেখেতসকলক জনাইছোঁ নেক্সট বছৰত আমি সেই খেলখন লৈ যাম আৰু প্ৰদৰ্শন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। যিয়ে নহওক তেখেতসকলে যি আশা কৰিছে বাস্তৱ ৰূপ দিব পাৰক, তাৰ কাৰণে বতৰটো যি আজি 2দিনীয়া কাৰ্যসূচী বতৰটো যেন সহায় কৰে, ৰাইজেও যেন সহায় কৰে, খেল টিমবিলাকৰ মেনেজাৰবিলাকে যে ভালকৈ সহযোগ কৰে, খেলুৱৈসকলে যে ভালকৈ খেল কৰে তাৰ কাৰণে সকলোকে মই ঈশ্বৰৰ সকলোৰ ক্ষেত্ৰত মই মানে সংগতি ৰাখি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন আমি শান্তিকৈ খেলখন পৰিচালনা কৰিব পাৰোঁ। এইখিনি